হে এভৰিৱান, নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এখন বিলাহী আৰু বেহাৰৰ সৈতে বনোৱা মাছৰ জোলৰ ৰেচিপি। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে ওচৰত থকা বেল আইকনটো হিট কৰি অল কৰিব। তেন্তে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনিত হালধি আৰু নিমখ প্ৰথমতে সানি লৈছিলোঁ আৰু এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। মাছখিনি ওলোটাই পোলোটাই ফ্ৰাই কৰা হৈ গ'ল আৰু এটা বেলেগকৈ বাতি এটাত উলিয়াই ৰাখিছোঁ। তাৰপিছত একেখিনি তেলতে মই এতিয়া মাছৰ আঞ্জাখন বনাম। তাৰ বাবে প্ৰথমে কাটি লোৱা পিঁয়াজখিনি দি লৈছোঁ আৰু এইখিনি অলপমান কোমলি যোৱালৈকে ভাজি ল'ম। এইখিনি কোমলি যোৱাৰ পিছত মই আদা, নহৰু আৰু জলকীয়াৰ এটা পেষ্ট বনাই লৈছিলোঁ। সেইখিনিও অলপ সময়ৰ কাৰণে ভাজি ল'ম। আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে অলপ সময় ভাজি লৈছোঁ। তাৰপিছত এতিয়া মই ইয়াতে কাটি লোৱা বিলাহীখিনি দি লৈছোঁ। বিলাহীখিনিও ভালদৰে ভাজিব লাগিব, একেবাৰে কোমলি নোযোৱালৈকে মই এইখিনি ভাজি থাকিম। বিলাহীখিনি মই অলপমান নিমখ দি লৈছোঁ যাতে সোনকালে কোমলি যায়। তাৰপিছত এইখিনি লৰাই থাকিম, একেবাৰে গলি নোযোৱালৈকে ভাজি থাকিম। তাৰপিছত মই একেলগতে হালধি আৰু অলপমান জিৰা গুড়ি দি লৈছোঁ, যিখিনি দেখুওৱা নহ'ল। তাৰপিছত এনেদৰে লৰাই থাকিম। এয়া দেখিছেনে, এইখিনি একেবাৰে গলি যোৱাৰ নিচিনা হ'ল। এতিয়া মই ইয়াতে অলপমান বেহাৰ পানীত তিয়াই এটা পেষ্ট বনাই লৈছিলোঁ, সেইখিনি দি লৈছোঁ আৰু বেহাৰখিনি মছলাখিনিৰ লগত ভালদৰে মিলাই এইখিনি অলপ সময় ভাজি ল'ম। সকলোৱে বাৰু মাছৰ জোল বনাব জানেই, তথাপি মইনো কেনেদৰে বনালোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া মই ইয়াতে এগিলাচ পানী দি লৈছোঁ আৰু এইখিনি উতলি আহিবলৈ দিম। এইখিনি উতলাৰ পিছত মই ভাজি থোৱা মাছখিনি দি লৈছোঁ। তাৰপিছত মই 10-15 মিনিটমান আকৌ উতলিবলৈ দিম। এয়া মই 10 মিনিট পিছত দেখুৱাইছোঁ। প্ৰায় আমাৰ মাছৰ জোলখন হৈয়ে গৈছে। এতিয়া মই শেষত অলপমান ধনিয়া কাটি দি লৈছোঁ আৰু এটা বাতিত এইখিনি সাজি ল'ম। সেয়া আমাৰ বিলাহী আৰু সৰিয়হৰ সৈতে মাছৰ জোল ৰেডি হৈ গ'ল। তেন্তে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তেন্তে আজিলৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।